2023 ইলেকশ্যনলৈকে না বিজেপি না কংগ্ৰেছ। কিন্তু আমাৰ এটা সিদ্ধান্ত হৈছে যে মোৰ লগতে, কাৰণ যিহেতু মই এলায়েন্সৰ প্ৰেচিডেণ্ট হৈ আছোঁ, মোৰ লগতে আমাৰ ৰাজকুমাৰ চেনীজী, ইলিয়াছ আজমেৰজী, ফুলেবাই সাবিত্ৰীজী, হনুমান বেনুৱালজী ৰানিং MP, এই ধৰণৰ 6-7জন মানুহক আমাৰ দায়িত্ব দিয়া হৈছে। আমি অখিলেশ ডাঙৰীয়াৰ পৰা, নীতিশ কুমাৰৰ পৰা, চন্দ্ৰশেখৰ আজাদৰ পৰা ষ্টেলিনলৈকে যিমান নেশ্যনেল ফিগাৰ আছে সকলোকে লগ কৰি চৰ্চা কৰিব লাগে, যাতে আহি থকা দিনত এটা মহাগঠবন্ধন হয় আৰু এটা ভাল শাসন ৰাইজক দিব পাৰে, ৰাইজে বিচৰা, য'ত আঞ্চলিকতাবাদ থাকিব, য'ত আমাৰ সৰু সৰু জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমস্যা হৈ থাকিব, য'ত মিছাও নাটক কৰা হ'লনে আচলিকে আমাৰ মানে কি কয় তেওঁলোকে মানে কি কয় জব ওলাব বা বাকীখিনি হ'ব, গোটেই ব্যৱস্থাখিনি ভাল হ'ব। এই ধৰণৰ আমি চৰকাৰ এটা অনাৰ কাৰণে আমি ট্ৰাই কৰিম। বা নৱচৰণে একে হয় বা 2024 দিল্লীলৈ ভাল হ'ব নেকি আপুনি ভাবে নেকি বিজেপিক ভোট কৰিবৰ কাৰণে? মইতো হাগ্ৰামা মহিলা প্ৰগ্ৰামে মই সেইটো কথাই কৈছোঁ যে নৱসৰণে কমচে কম ইমান এনেকুৱা নিজ বা এনেকুৱা সেই নিকম্ম মানুহ নহয় বা এনেকুৱা হেৰি মানুহ নহয় যে তেওঁৰ লগত তেওঁলোকে চলিব নোৱাৰিব। মইতো কৈছোঁ আমিতো চেক্ৰিফাইচ কৰাৰ কাৰণে আছোঁ ৰেডি, আমাৰ অসুবিধা একো নাই। আমি যদি কালি বাৰাণসীৰ পৰা ইলেকশ্যন খেলোঁ আমি জিকিব পৰা অংকটো আছে। আপোনালোক মই এটা সাধাৰণ কথা এটা কৈছোঁ যে আগতে কি কৰিছিল, ট্ৰাইবেলবিলাকক অসুৰৰ লগত তুলনা কৰিছিল। এই যে বাৰাণসী, সিদিনা মই বালিয়াত গৈ গম পালোঁ, বাৰাণসী যিটো নাম হৈছে সেইটো হ'ল বেনাৰস। বেনাৰসৰ আচল নাম কি? বানাসুৰ নামৰ এজন ট্ৰাইবেল ৰাজা আছিল। সেই ৰাজাৰ জেগাত এই বেনাৰস হৈ গ'ল। তাত আজিও কমেও 3.5 লাখ ট্ৰাইবেলে আছে। মই সেইকাৰণে কৈছোঁ যে ভাৰতবৰ্ষৰ এনেকুৱা এটা জেগা নাই য'ত হয়তো আমি গৈ ইলেকশ্যন খেলিব নোৱাৰা কণ্ডিশ্যন আছে। সেইদিনা এজনে মই পাইছোঁ, কোনোবা এজন MP কিবা কৈছে যে বড়ো ৰাজনীতি কৰি নৱসৰণে বটায়নি পাব নাই। চাওক, বড়ো ৰাজনীতি মোৰ নহয়, BTC ৰাইজৰ। যেতিয়া বড়োৰ নামত মুভমেণ্ট চলিছিল, মাৰামাৰি হৈছিল, অবড়ো ভিক্টিম হৈছিল, তেতিয়া এই বস্তুটো হৈছিল। যদি MP বিলাকে MLA বিলাকে নেতাবিলাকে নকয়, ইয়াৰ কোনো মিনিং নাই। মই এইটো কথা আজিলৈকে কোৱা নাই, এইটো ক'ব লগা নাই। আমি বিচাৰোঁ যে BTCৰ থকা প্ৰতিটো জাতি জনগোষ্ঠী একেলগে মিলি জুলি তেওঁলোকে থাকক, তেওঁলোকৰ অধিকাৰ হওক। কিন্তু তেওঁলোকে কৰিছে কি? সেইকাৰণে আমিতো ক'লোৱেই যে আমাৰ এলায়েন্সটো মাত্ৰ আফটাৰ পল BTC কাউন্সিলত। MP-ত কোনো এলায়েন্স নাই, ঠিক তেনেকৈ মানে কি কয় MLA-ত কোনো এলায়েন্স নাই। ইভেন ইয়াত যেতিয়া আপোনালোকে দেখিছে যে অধিৱেশন হৈছিল EPP-লৰ, কিছুমানে ভাবিছে নৱসেনাক মাতিছে। মোক বহুতে সুধিছিলে ইয়াতে, কোনোবা এনাউন্স কৰিছে, আমাক মাতা নাছিলে। মইতো ভাবোঁ EPP-লৰ লোকসকলে তেওঁলোকে যদি নৱসেনাক শত্ৰু বুলি ভাবে, তেওঁলোকে যদি GSP শত্ৰু বুলি ভাবে, সেইটো তেওঁলোকৰ কাৰণে ভুল। কাৰণ পলিটিক্সত কোনো শত্ৰুমিত্ৰ নাই, ঠিক আছে? কাৰণ জনসাধাৰণে যাকে ভোট দিব সিয়ে বা MP হ'ব, সিয়ে MLA হ'ব, সিয়ে কাউন্সিল চলাব। তেওঁলোকৰ যদি এই গৰামী আছে, তেওঁলোকৰ যদি এনেকুৱা ধৰণৰ মতান্ততা আছে, এইটো শেষ কৰা ভাল, নহ'লে পলিটিক্সত চলিব নোৱাৰিব। আজি কৈছে চবে, আমি বহুতে কৈছে যে প্ৰমোদ বৰা ডাঙৰীয়া এক্সপেৰিয়েন্সটো কম আছে, বা তেওঁ হয়তো আপচৰ নিচিনা সংগঠনে এটা চলাইছিল, এনেকুৱা পাৰ্টি চলা নাছিল, এনেকুৱা মানে চৰকাৰ চলা নাছিল, তেওঁৰ অলপ প্ৰভাৱ আছে। তেওঁ বিনম্ৰতাৰে সেইখিনি স্বীকাৰ কৰিব লাগিব। হয়, হাগ্ৰামা বুলি 15 বছৰ পিছত তেওঁ যথেষ্ট অভিজ্ঞতা আছে। আৰু তাতে আকৌ আৰু এটা কি হৈছে যে যেতিয়া ষ্টেটবিলাকৰ কৰাপশ্যন, মোক এই কথাটো সুধিছিল বেলেগত। আজি যোৱাকালি অৰুণাচলৰ পৰা বহুখিনি মহিলা গৈ তাতে প্ৰেমা খাণ্ডুৰ বিৰুদ্ধে কি কৰিছে? ধৰ্ণা কৰিছে। কিয় এগেইনষ্টে? এণ্টি কৰাপশ্যনৰ এগেইনষ্টে। অসমৰ কথাটো আপোনালোকে জানে, আপোনালোকে সাংবাদিক মন্ত্ৰী হিচাপে জানে, BTCৰ হৈ বাবে নেশ্যনেল হাইৱে দি কিমান গাড়ী যায়, কিমান পইচা তোলে, চব আপোনালোকে জানে। এই পইচাবিলাক ক'লৈ গৈ আছে? কিছুমানে কৈছে হেনো এইটো ওপৰত দিব লাগে। ওপৰত ক'ত দিব লাগে? যদি আমাৰ ৰাইজৰ উন্নয়নৰ পইচা টেক্স ফাঁকি দি গাড়ীৰ পৰা পইচা লৈ পঠাব লাগে, তেনেকুৱা চৰকাৰ আমাৰ কিহৰ লাগে? আপোনালোকে চৰকাৰ বনাওক। যদি BTCখন লুটাৰ কাৰণে কোনোবাই ইয়াত চৰকাৰ বনাইছে, ইয়াৰ বিৰোধ কৰক। মোৰ হাতত তথ্য প্ৰমাণ থকালটো মই একেদিনে বিৰোধ কৰিলোহেঁতেন। কিন্তু মানুহবিলাক কোৱা কথা যে BTC হেনো হাজাৰ হাজাৰ বা কোটি কোটি টকা বাহিৰত দিব লাগে, যাৰ কাৰণে হাগ্ৰামাও কৰাপশ্যন কৰিব লাগিছিল, হয়তো তাৰ কাৰণে বাকীবিলাকো কৰিব লাগিব। ঠিক তেনেকৈ হয়তো প্ৰেমা খাণ্ডৰ ওপৰত দিয়াৰ কাৰণে কৰিব লাগে, কাৰণ ইলেকশ্যন পইচা বুলি ক'লে চবে দিব লাগে। ছত্তীশগড় মই তাই দেখিছোঁ যে যি আদানীক এনেই কংগ্ৰেছে বিৰোধ কৰে, কিন্তু সেই আদানী কয়লা খনিৰ লগতে আমাৰ ভূপেশ বাঘেল জড়িত আছে। তাৰ কোনো সন্দেহ নাই, কোকৰাঝাৰ সমষ্টি ইয়াত নৱসেনাৰ বাহিৰে কোনো বিকল্প জিকিব পৰা কণ্ডিশ্যন নাই, ঠিক আছে? আৰু মই কৈছোঁ যে মই
এনেকুৱা নহয় নেৰ' মাইণ্ডেড বা এনেকুৱা থিংকিং নহয়, না কমিউনেল না ৰেচিয়েল। যদি দেখোঁ যে এনেকুৱা ভাল ব্যক্তি এজন কোকৰাঝাৰত MP আনিলে ভাল হয়, মই নিজে ক'ম যে তেওঁ MP হওক, ঠিক আছে। আপুনি আপুনি বিজেপিৰ বিৰোধ হোৱাৰ কাৰণ কি হ'ব পাৰে? যেহেতু বিটিআৰ তিনিটাকৈ আঞ্চলিক দল GSP, BPF, UPPL আল্টিমেটলি ইলেকশ্যন আছে আৰু আনফালে BPF সোমাবৰ কাৰণে অহৰহ চেষ্টা কৰি আছে। এই ক্ষেত্ৰত আপুনি বিপৰীত দিশত চলি আছে, কি হ'ব পাৰে? সেয়েহে আমাৰ প্ৰথম প্ৰায়ৰিটি আছিল যে BPF-টো পাৱাৰৰ পৰা যাব লাগে, কাৰণ তেওঁলোকৰ কেৱল কৰাপশ্যন নহয়, তেওঁলোকৰ ওপৰত তেনেকুৱা ধৰণৰ ৰেচিয়েল এটেক এই ধৰণৰ হেৰিখিনিও আছিলে, বা ভূমিৰ পৰা আদি কৰি সমস্যাবিলাক তেওঁলোকে সমাধান এটা ৰাস্তা ল'ব পৰা নাছিলে। ভাষাৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে ইয়াত অসমীয়া ভাষাটো হ'ব নোৱাৰা কি কাৰণ আছে? কাৰণ সংবিধানটো ভাষা আইনটো, ভাষা আইন সংশোধন নকৰিলে য'ত ইয়াত 80% মানুহে অসমীয়া ভাষাত লেখা পঢ়া কৰে, কয় বড়ো ভাষা হয়, বড়ো ভাষা 8 শিডিউল আছে, বড়ো ভাষা ইয়াৰ চৰকাৰী ভাষা হয়, অসমীয়া ভাষাটো তাত ল'ব লাগিছিল, তেওঁলোকে লোৱা নাই। গতিকে এনেকুৱা কাৰণত আমি তেওঁলোকক ৰিপ্লেচ কৰা যায়। আৰু চবতকৈ ডাঙৰ কথাটো ষ্ট্ৰেটেজিকেল কথা আপোনালোকে সুধিছে কিহৰ কাৰণ। সেই সময়ত আমাৰে কিছু মানুহ, নৱসেনা চাপোৰ্টৰে কিছু মানুহে অন্ধভাৱে বিজেপিক ছাপোৰ্ট কৰিছিল, ভাবিছিল যে বিজেপি কিবা এটা কৰি দিব। আমাৰতো মামাই কাৰ্বি আংলং গৈ কৈছিল মই 10 দিনত মানে মাটি কৰি দিম কৈছিল, কাৰণ তাত মাটিৰ ক্ষেত্ৰত বড়োৰো একে সমস্যা, এই বেলেগৰো একে সমস্যা, হয় নহয়? কাৰণ তাত তেওঁলোকে টাইপ নহয়। এইফালেও আহি কৈছিলে, এতিয়াতো তেওঁলোকে কি পালে? তেওঁলোকে না কঁঠাল খালে না কিবা খালে। মই ভাবোঁ আজিৰ দিনত বিজেপিৰ অৱস্থাটো চবেই বুজিছে, কিন্তু বুজি পোৱা নাছিলে। গতিকে আমি চাইছিলোঁ যে টেষ্টটো লৈ চাওঁ, সোৱাদটো তিতা নে কেঁহা তেওঁলোকে জানিব। তেওঁলোকে যেতিয়া গম পাব যে এইটো তিতা কেঁহা আছে, তেওঁলোকে নিজে এৰি দিব। আজি আৰু আমাৰ ইয়াৰ BTCৰ কোনো মানুহে বিচৰা নাই যে ইয়াত বিজেপি একে কিবা হওক। আমি সেইকাৰণে কৈছোঁ যে 24ৰ পিছত 25ৰ ইলেকশ্যনত আমাৰ যিখিনি ছাপৰ্টৰ মানুহ বিজেপিত ভোট দিছিলে, তেওঁলোকে আৰু বিজেপিক ভোট নিদিয়ে। সেইকাৰণে কৈছোঁ BTC, মই তেতিয়াও কৈছিলোঁ যে BTCৰ সমস্যাখিনি BTCবাসী ৰাইজে সমান, ইয়াত কোনো মামা, কোনো ভাগিন, কোনো হেৰি আহি কৰিব নোৱাৰে, কোনো গগৈ আহি কৰিব নোৱাৰে। BTCৰ মানুহখিনিৰ মাজৰ যিটো মানে আণ্ডাৰষ্টেণ্ডিং, সেইটোহে কৰিব পাৰিব। সেইকাৰণে কৈছোঁ যে মই অকল নৱসেনা ছাপোৰ্টৰ মানুহখিনিৰ কথা কোৱা নাই, আৰু যদি বেলেগৰ ক'ৰবাত অন্ধমত আছে, প্ৰায় 12 to 15% লোক আছে, তেওঁলোকৰ 40টাতকৈ বেছি, 45টাতকৈ বেছি তেওঁলোকৰ ৰিজাৰ্ভ চিট আছে। MPত MLA বহুত ৰিজাৰ্ভ চিট আছে, কিন্তু তেওঁলোকে আজি মাতিব নোৱাৰে, কাৰণ তেওঁলোকে মাতিলে পাৰ্টীৰ মানুহে বেয়া পাব, পিছত টিকেট নিদিব। ইভেন গুজৰাটৰ পৰা আদি কৰি যিবিলাক জেগাত মই গৈছোঁ, মই বেলেগ নালাগে, আমাৰ এজন মিনিষ্টাৰ আছে MOS কুলেশী ডাঙৰীয়া চেণ্ট্ৰেলৰ, তেওঁ আজিলৈকে MOS হৈ থাকিল, তেওঁ কেবিনেট হ'ব নোৱাৰিলে। মধ্যপ্ৰদেশত 47টা ৰিজাৰ্ভ চিট আছে অকল আদিবাসীৰ কাৰণে, 35টা SCৰ কাৰণে আছে। তাত কোনো ST SC কোনো মুখ্যমন্ত্ৰী নাই। তেওঁলোকক চেণ্ট্ৰেলত কি বনাইছে? MOS বুলি ক'লে তেওঁৰ কোনো কাম নাই। গতিকে এনেকুৱা ধৰণৰ ৰাজনীতি পৰিস্থিতি। সেইকাৰণে আমি এটা কথা চাইছোঁ যে ST SC OBC মাইনৰিটি, অৰ্থাৎ যিটো কয় বহুজন বুলি কয়, এওঁলোকৰ সংখ্যা 85%তকৈ বেছি। এইসকলক যদি ক্ষমতাত আনিব পাৰোঁ, আমাৰ সমাজৰ এনেকুৱা ধৰণৰ অৱহেলা, অস্পৃশ্যতা, এই ধৰণৰ যিবিলাক বৰ্ণবাদী আক্ৰমণ, আৰু লগতে নিজৰ অধিকাৰ সম্পৰ্কত তেওঁলোকে নিশ্চয় অধিকাৰখিনি ল'ব পাৰিব। আৰু যাৰ কাৰণে আমি এই ধৰণৰ ৰাজনীতিহে পোষকতা কৰোঁ। অৰ্থাৎ দেশৰ যিসকল মানুহে স্বাধীনতা অনাৰ পৰা আৰম্ভ কৰি গোটেইখিনি তেওঁলোকে কৰিছিল, ব্ৰিটিছৰ লগত তেওঁলোকে যুঁজিছিল, কাৰণ এই যুঁজটো কিন্তু স্বাধীনতা যুঁজ নাছিল, এইখিনি তেওঁলোকৰ অধিকাৰৰ যুঁজ আছিল। সেইখিনি পিছত স্বাধীনতা সংগ্ৰামৰ লগত চামিল হৈছিলে। গতিকে সেইকাৰণে অসমৰ মানুহে যাতে আমাক ভুল নুবুজে, আমি কোনোদিনে ট্ৰাইবেলৰ এগেইনষ্টে কেতিয়াও কোৱা নাই। আৰু এটা কথা খোলাই কৈছোঁ, অকল ইয়াত নহয়, 6th শিডিউলৰ 5th শিডিউলটো কৈছোঁ যে যদি আমি তাত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক তেওঁলোকৰ অধিকাৰ মৰ্যাদাখিনি দিব নোৱাৰোঁ, তেতিয়াহ'লে তেওঁলোকে আমাক কেলৈ ভোট দিব? নিশ্চয়কৈ ভোট নিদিব। ইয়াত হীৰা হৰণা নাহিলেও কোনোবা বেলেগ হ'লেও আহিব এদিন হ'লেও। গতিকে মোৰ অনুৰোধ যে আমি নিজৰ অধিকাৰ মৰ্যাদা ৰক্ষা কৰাৰ লগতে বাকী যিবিলাক ভাৰতীয় নাগৰিক বা হেৰি তেওঁলোকৰো আমি সেইটো চাব লাগে। আৰু আহি থকা দিনত মই চবকে ৱেলকাম, যে যিহেতু তেওঁলোকে হয়তো ইয়াত বিজেপিৰ লগত যুঁজিব নোৱাৰে, কিন্তু নেশ্যনেল লেভেলত যদি আমি এক হ'ব পাৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় যুঁজিব পাৰিম। কালি হয়তো আমাৰে প্ৰধানমন্ত্ৰী বনাব পাৰিম।